হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। আমাৰ এইফালে পদূলিৰ ফালে দেখিছেনে বাৰু? একচুৱেলি পদূলি নহয় বাৰু, পদূলিটো আমাৰ ৰাইট চাইডে আছে, মানে সন্মুখৰ ভাগ। এই সন্মুখৰ ভাগ মানে কি হ'ল জানেনে? এই আমাৰ থলকদম গছেৰে ভৰপূৰ আছিলে, একদম বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ থলকদম গছ আছিলে। আৰু সেই থলকদম গছকেইজোপা মানে ঘৰৰ মানুহে গোটেই কাটি শেষ কৰি দিলে। কিয় কাটিলে গম পায়নে? এই লোকৰ কথা শুনি কিনে। লোকৰ কথা শুনি মানে কি হ'ল, কোনে ক'লে নাজানো যে থলকদম গছ হেনো সন্মুখত থাকিলে হেনো দেৱতাই বাস লয় হেনো, এই ভূত পেটে বাস লয় হেনো। সেইবোৰ বুলি শুনি কিনে গোটেই গছখিনি কাটি শেষ কৰিলে, থ'বলৈ নাপায় বুলি। মানে এজন দুজনে নহয়, মানে বহুকেইজনে কৈছে যে এনেকৈ থ'ব নাপায় বুলি। সেইকাৰণে মানে কাটি শেষ কৰি দিলে। আৰু এতিয়া মানে গছকেইজোপা কাটাৰ ফলত কি হ'ল গম পাইছেনে? মেইন বস্তুটো হৈছে যে ধূলি। ঘৰটো আমাৰ তাতে হাইৱেৰ সন্মুখত, হাইৱে ওচৰতে লাগি আছে, মেইন হাইৱে হৈ তাতে। ইমান ধূলি আহে, ইমান ধূলি আহে, ইমান ধূলি আহে নহয়, কৈছোঁ ন, ক'বলৈ এতিয়া বাকী নাই মানে। আজিৰ দিনতো আমাৰ ঘৰৰ মানুহখিনি ইমান নকৰা হৈ আছে, মানে বেলেগৰ কথা বিশ্বাস কৰে। বেলেগৰ কথা বিশ্বাস মানে কি, মানে এই গছৰ কথাটো একচুৱেলি বিশ্বাস কৰে, বেলেগটো বেলেগেই, গছৰ কথাটো যে তেনেকৈ বিশ্বাস কৰে। আপোনালোকে মানেনে? মই কিন্তু একদম নামানো দেই, তাত যে দেৱতাই বাস লয় কিবা লয়। সেইজোপা গছতনো কেনেকৈ ল'ব পাৰেনো? মানুহে যেনেকৈ কয় ন, বগৰী গছত বোলে ভূত পেট থাকে। আকৌ কিছুমানে চোন এই বগৰী কাঁইটটোকে চোন দুৱাৰ মুখত ওলমাই ৰাখে যে ভূত পেট আহিব নালাগে। তো কাৰ কথা বিশ্বাস কৰিম কওকচোন? এই মানে অন্ধবিশ্বাস, মানে মইতো বিশ্বাস নকৰোঁ দেই ভূত পেটৰ কথাটো ক'বলৈ গ'লে, এইবোৰ মানে গছ কটাৰ আগত। মানে ইমান ধুনীয়াকৈ গছে অক্সিজেন দিয়ে ন, অক্সিজেনৰ লগতে কিমান ধূলি বালিৰ পৰা আমাক ৰক্ষা কৰে চাওকচোন। এতিয়া আপোনালোকে দেখিছেনে কিমান ধূলি? অলৰেডি মই ঘৰটো সাৰি লৈছোঁ হা, সাৰাৰ পিছতহে মই কিন্তু মচিছোঁ। তথাপিও সেই ধূলিখিনি গম পাইছেনে? এতিয়া মচি দিওঁতে যে কিমান ধূলিখিনি গৈছেগৈ, সেই তেনেকুৱা মানে বহুত ধূলি, মানে আপোনালোক ক'বলৈ বাকী নাই, দেখিলে বুজিব আপোনালোকে। আগতে সৰুতে পঢ়িবলৈ পাইছিলোঁ নহয়, গছ গছনি কাটিলে পৰিৱেশ বিনষ্ট হয়, লগতে জীৱ জন্তুৰো ক্ষতি হয় বুলি। এতিয়া সেই পঢ়ি শুনি মানে কি লাভ হৈছে সেইটোৱে বুজি পোৱা নাই মানে। ঘৰটো সকলো শিক্ষিত যদিও মানে উপায় নাই, অন্ধবিশ্বাসতে মানে শিক্ষিতটো কোনোবা ফালে লুকাই গৈছেগৈ আচলতে। সেইকাৰণে কি ক'ম আৰু, উপায় নাই এতিয়া। এতিয়া ঘৰৰ ডাঙৰখিনিকতো খং কৰি ক'বগৈ নোৱাৰোঁ ন, কিয় কাটিলি, কি কথা। যিমান যি হ'লেও খংটো নিজৰ মাকহে দেখাব পাৰিম, বেলেগকতো নোৱাৰোঁ। গতিকে মাকে খং কৰিছোঁ, লগতে মানে মাও সংযুক্ত আছে সেইটো কামত। সেইকাৰণে মাকো গালি দিছোঁ আৰু, কেলৈ কাটিলি, পেহীকো বকি আছোঁ, তহঁতি এনেকৈ কাটি দিলি, সেইকাৰণে ইমান ধূলি হৈছে চা বুলি বকি বকি কৰি আছোঁ আৰু। খংটো এতিয়া কাক কৰিম ন, সেইটো কথা আৰু। খং কৰিবলগীয়ানো, আচলতে খং কৰিবলগীয়া হৈছেই, মানে ইমান ধূলি আপোনালোকে নিজেই দেখিছে ন। ঘৰটো সাৰাৰ পিছতো যদি ইমান ধূলি হয়, কেনেকৈ খং নুঠিব। অকল এইটো ৰুম বুলিয়ে নহয় ন, গোটেই ৰুমখিনি মানে। আৰু ফাগুন মাহ আহিলেতো বেছিয়ে হ'ব, ফাগুনততো পূৰা বতাহে বলে ন, একদম বতাহত ধূলি। এতিয়াইতো যি বতাহ হৈছে, মেইন ফাগুন বতৰটো ক'বলৈ নাই আৰু সেইটো কথা। মই ভাবি আছোঁ বৰষুণ এজাক দিয়ক দিয়ক বুলি, ভগৱানকো কৈ থাকোঁ কেতিয়াবা ৰাতি হ'লে, মানে বতৰটো অকণমান কিবা দেখিলেই ভগৱান বৰষুণটো যাক দিয়া আৰু বুলি ভাবি থাকোঁ। বৰষুণ যাক দিব ক'ত আৰু, বৰষুণ নিদিয়ে আৰু, সেনেকৈয়ে আৰু বতৰটো কিন্তু এইফালে সেইদিনা ফোন কৰিছিলে বৌহঁতে, ডিব্ৰুগড় ফালে বোলে বৰষুণ দিছে বোলে, ডাঙৰকৈ বৰষুণ দিলে। কিন্তু আমাৰ ফালেহে বৰষুণ দিয়া নাই। আপোনালোকৰ ফালে বৰষুণ দিছে নি বাৰু? মানে বৰষুণ যাক দি দিয়া হ'লে ধূলিখিনি গ'লগৈহেঁতেন, বহুত চাফা হৈ গ'লহেঁতেন। যিহে বতৰ, ৰাস্তা পদূলি একো নাই, চব ফালে মুঠতে ধূলিয়ে ভৰ্তি আৰু এতিয়া মই এয়া ভইচ অভাৰ দি আছিলোঁ নহয় জানো, সেইফালে ট্ৰেইনৰ মাত শুনক দেই, শুনিছেনে? এই এনেকুৱা একোফালে শান্তি নাই। আলি কাষত যাৰ যাৰ ঘৰ তেওঁলোকে গম পাব কেনেকুৱা অশান্তিৰ সৃষ্টি হয় মানে। এফালে গাড়ীৰ মাত, এয়া ট্ৰেইনখন দেখিছেনে কিমান ডাঙৰকৈ মাত দিছে। এফালে ট্ৰেইনৰ মাত, ট্ৰেক্টৰৰ মাত, ট্ৰেক্টৰকেইখন যেতিয়া আহিব কৃষ্ণ, মাটি হিলাই দিব খটং খটং খটং। আৰু যেতিয়া মাল ট্ৰেইন আহে নহয়, মানে দূৰতেই বাৰু, অলপ দূৰত মানে কি দেখা পায় আৰু, সেই তাৰ পৰা ইয়ালৈকে মানে আমাৰ ঘৰলৈকে মাল ট্ৰেইনখন আহিলে মানে ঘৰটো হিলি যায়। এনেকুৱা এটা ভাইব্ৰেশ্যন হয় নহয় মাটিটো, মানে শুই থাকোঁতেও গম পাওঁ মানে এখন যে বিচনা হিলি গৈছেগৈ বুলি। বাকী ট্ৰেইনবোৰ আহিলে ইমান হেৰি নহয়, কিন্তু এই মাল ট্ৰেইন আহিলে মানে বেছি হিলি যায় মানে। আৰু এইটো ডাইনিং ৰুম হয়, ডাইনিং ৰুমখনো চাফা কৰি লওঁ। এইফালে বেছিহে ধূলি হয়, আগফালতকৈ এইফালেহে বেছি ধূলি হয়। আৰু এটা কথা দেই, মই যে আছামিছ আৰু দেউৰী দুইটাতে ভিডিঅ' বনাওঁ, আছামিছত মোক ক'লে বেছি ভাল লাগে নে দেউৰীত বেছি ক'লে ভাল লাগে, সেইটো মোক কমেণ্ট কৰি জনাবচোন। এইটো মানে মোক খুব জানিব মন আছে, আচলতে কেনেকৈ মানে কোনটোত বেছি বনালে মোৰ ভাল লাগে, অসমীয়া ভাষাত বনালে ভাল লাগে নে দেউৰীত ক'লে মানে বেছি ভাল লাগে, জানিব মন যায় ন যিমান যি হ'লেও, সেইটো কাৰণে আৰু এইটো একদম বাহিৰৰ ছাইডটো দেই, আগফালৰ ছাইডটো। আগফালে এইখিনি তাতে টাইলছখিনি বগা, ধূলিৰ পৰা একদম নক'বা আৰু, বগাতে আৰু বগা আৰু একদম পাউডাৰ লাগি থকা দি হয় মানে, একদম ধুনুৱা ক'বলৈ বাকী নাই আৰু।
আমি বাৰু আগফালেদি ইমান বেছি অহা যোৱা নকৰোঁ, পিছফালে গেটখনেদি বেছি অহা যোৱা কৰোঁ মানে। আগফালে মানে কি হ'ল, গেটখন নাছিলে, সন্মুখেদিও ইমান হেৰি নহয় আৰু মানুহ আহিবলৈনো কোন আছেনো ক'বলৈ গ'লে। গাঁৱৰ মানুহখিনি আহে, আৰু গাঁৱৰ মানুহখিনি আহে মানে প্ৰায় এইফালে আপোনাৰ সৰু গেটখনেদি আহে মানে, এইফালে ডাঙৰখনেদি নাহেই ইমান। সেইকাৰণে এইফালে ইমান লেতেৰাও নহৈছিলে মানে। আপুনি এবাৰ যদি ৰাতিপুৱা সাৰে, পিছবেলালৈ আপুনি আগফালে নাসাৰিলেও হয়, তেনেকুৱা এটা মানে পৰিৱেশ আছিলে। কিন্তু এতিয়া গছখিনি কাটি দিয়াৰ ফলত আপুনি ৰাতিপুৱাও সাৰিব লাগিব, গধূলিও সাৰিব লাগিব, নহ'লে বগা টাইলছ একদম ক'লা ধুনীয়া হৈ থাকে মানে, ক'বলৈ বাকী নাই মানে। আৰু এতিয়া আগফালখিনি মচি আছোঁ মই, সেইটো একদম আগফালৰ ছাইডটো। আপোনালোকে মোৰ চেহেৰালৈ ফ'কাছ নিদিব দেই, মোৰ চেহেৰাটো মানে বহুত ক'বলৈ বাকী নাই আৰু, একেবাৰে ক্ষীণত ক্ষীণ আৰু। মানুহখনে নহয় কৈ বেছি ক্ষীণাই দিছে নেকি মোক। আগফালে গ'লেও ক্ষীণৰ কথা, পিছফালে গ'লেও ক্ষীণৰ কথা, যোনফালে গ'লেও মুঠতে অকল ইমান ক্ষীণ, কিয় হৈছে সেইটোৱে আৰু। মানুহখিনিয়ে কৈ বেছি মুখ লগাইছে নেকি মোক। ডাঙৰকৈ কোলাৰ ৰছী পিন্ধিব লাগিব মুখ লগাব বাচিবলৈ দেই। আৰু এতিয়া মচি হ'ল ন, মচি হোৱাৰ পাছত আপোনালোকক ঘৰটোকো এবাৰ দেখাই দিওঁ আৰু ইয়াৰ চলতে। আৰু সেইফালে আমাৰ পেহীয়ে মোক তেতেয়াই আছে। কি তেতেয়াইছে কওঁ নি? নকওঁ আৰু আপোনালোকৰ আগত, লাজেই পাম। পেহীয়ে অকল মোক তেতে কৈ থাকে। যি কি নহওক, এইটো আমাৰ টিভি ৰুমটো, মানে মাজৰ হলটো হয়, আৰু এইটো ডাইনিং ৰুমটো। ডাইনিংখনো অলপ চাফা কৰি দিছোঁ। এই ডাইনিংখনত নহয়, যেতিয়া আলহী আহে তেতিয়া ভাত খাই, তাত এটা কথা আছে দেই। আলহীখিনি মোক খং উঠে মনে মনে, দেখাই মেলি নহয়। কি কাৰণে খং উঠিব পাৰে বাৰু? তেওঁলোকে ভাত পানী খায় ন, ভাত পানী খোৱাৰ পিছত যেতিয়া তামোল পাণ দিওঁ, যেতিয়া তামোলখন খায়, তামোল খাওঁতে চূণখিনি যে লৈ মেলি কিয় সেই চকীবোৰত মচি দিয়ে বাৰু, মানে হাতখন লগাই একেবাৰে চকী তলেদি চাবলৈ, তলত দিয়াটো অকণমান লুকাই থাকে, একেবাৰে ওপৰে চুপৰে চবতে য'তে ত'তে মুঠতে ঢেৰ আছে আৰু, ক'বলৈ বাকী নাই। কাৰ খং উঠিব এনেকুৱা আলহীক? সেইকাৰণে কৈছোঁ, যোনে আহিব আমাৰ ঘৰলৈ নেক্সট টাইম, ডাইনিঙত বহুতে কেতিয়াও যাতে আৰু চূণ নলগায় দেই। বেয়া নাপাব কোৱা দেখি, কিন্তু ভাল কথাটোৱে কৈছোঁ। সেইটো মানে ভাল কাম নহয় যে আচলতে, ডাইনিঙত তেনেকৈ চূণ লগাই থৈ যোৱাটো ভাল নালাগে ন। এতিয়া কালাৰটো চাওক কেনেকুৱা ইয়াৰ আছে, ইয়াৰ কালাৰটোত যদি বগা কালাৰ লগাই দিয়ে, ধপধপকৈ জিলিকি পৰে নে নপৰে কওকচোন। সেইকাৰণে গোটেই ডাইনিঙৰ চকী টকী গোটেই আৰু মচি শেষ কৰি দিছোঁ আৰু। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজি ৰাখিছোঁ, বাই।